ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি সৰস্বতী পূজা 2025 নৱবৰ্ষৰ 3 তাৰিখ আৰু মই হাজিকাচি ওলাইছোঁ, একেবাৰে টাউনত লগ পাই আছোঁ দেই। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ফাইনেলি পালোগৈ আমি শিৱদৌল চাৰিআলি। তাৰপিছত যিহেতু 90 চলি আছে পূজাৰ বতৰ, আমাক তাতে ৰিক্সা কেইখন ৰখাই দিলে আৰু ওচৰ পাজৰ দোকান কেইখনৰ পৰাই আমি ধূপ চাকি লৈ ল'লোঁ তাত জ্বলাবলৈ বুলি। আৰু ধুনীয়াকৈ এনেকৈ ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ হৈছে আমাৰ 2025 নৱবৰ্ষৰ 3 তাৰিখ সৰস্বতী পূজা। আৰু যিহেতু খুব বেছি বিশেষ আমাৰ ভাল লাগে নহয় জানো সৰস্বতী পূজা বুলি ক'লে, আৰু আমাৰ ল'ৰা ছোৱালী হওক চবৰে আমাৰ আনন্দ লাগে নহয় জানো সৰস্বতী পূজা বুলি ক'লে। আৰু মই সৰস্বতী পূজা বুলিয়ে নহয়, বিশেষকৈ ভগৱানৰ ওচৰত ধূপ চাকি এগছ জ্বলাবলৈ ওলাই আহিলোঁ আৰু লগতে পূজা বুলিও ওলাই অহা হ'ল নহয় জানো। আৰু আপোনালোককো মই ভিডিঅ'বোৰ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বাৰু পাছত লগ পাই আছোঁ। আৰু এটা কথা পাহৰিছোঁৱে ক'বলৈ, আমাৰ সৰস্বতী পূজা বুলি ক'লে আমাৰ প্ৰতি বছৰে আমাৰ সদায়তো নাহে নহয় জানো, এবাৰে আহে, খুব বেছি ভাল লাগে। বাৰু আপোনালোকক আজিৰ ব্লগটো মই দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। ধুনীয়াকৈ ধূপ চাকি গছ জ্বলালোঁ আৰু ভগৱানৰ ওচৰত মই এষাৰে প্ৰাৰ্থনা কৰিছোঁ যে সদায় মোক ভালে ৰাখক আৰু মংগল কৰক আৰু প্ৰতিটো ভাল কৰ্মৰ ক্ষেত্ৰত মোক আগবঢ়াই নিয়ক। আৰু যিহেতু আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা কৰিলোঁ আৰু আপোনালোককো সদায় ভালে ৰাখক আৰু লগতে আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ সকলোকে ভালে ৰাখক, এয়ে মোৰ ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ। আৰু ভিতৰলৈ সোমালোঁ যিহেতু আৰাধনা অলপ দিবলৈ আছে। তাৰপাছত বাৰু আপোনালোকক লগ পাই আছোঁ আৰু ভিডিঅ'বোৰ মই আপোনালোকক দেখাই বাৰু গৈ থাকিম। আহিছোঁ সৰস্বতী পূজা বুলি শিৱসাগৰ শিৱদৌললৈ আহিলোঁ। এয়া ফাইনেলি চাকি তাকি জ্বলাই একেবাৰে ওলাই আহিছোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এয়াই আজি আহিছোঁ শিৱদৌললৈ, খুব বেছি ভাল লাগিছে। আৰু এয়া চাওক, যিহেতু সৰস্বতী পূজা বুলিয়ে নহয় আৰু ভগৱানৰ ওচৰত ধূপ চাকি এগছ জ্বলালোঁ আৰু এনেকৈ সৰস্বতী পূজা বুলি ওলাই অহাও হ'ল লগতে। আৰু মোৰ লগত কোন আছে আপোনালোকে চাব, সৰস্বতী পূজা বুলি বৰ ধুনীয়া ধুনীয়া ছোৱালী কেইজনীমান আছে। এই কেইজনী চাওক আমাৰ ছোৱালী সন্তান। ওচৰলৈ আহা চিঞৰি দিয়া আকৌ হাই বুলি। আপোনালোকে চাই থাকিব আৰু য'ত মানে ক'ত যাওঁ আৰু দেখাই থাকিম আপোনালোকক, আৰু স্কিপ নকৰাকৈ চাই থাকিব ব্লগটো। এয়াই হৈছে শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ শিৱদৌল আৰু বৰ ধুনীয়া এটা পৰিৱেশ, ঐতিহ্যপূৰ্ণ পৰিৱেশ। আৰু বহুত বেছি মানুহ হৈছে, ল'ৰা ছোৱালীৰ ভিৰ আৰু ডাঙৰ মানুহো আহিছে লগতে, আহিবই নহয় জানো। আৰু বহুত বেছি ভাল লাগিছে, মই ভিডিঅ'বোৰ কৰি দেখাই আছোঁ। আৰু চাৰিওফালে ল'ৰা ছোৱালী ভিৰ, বা ইমান যে ধুনীয়া লাগিছে, বৰ ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ একেবাৰে, যে অকণমানো ক'ৰবাত কিবা হেৰি দেখা নাই, বহুত শান্ত পৰিৱেশ আৰু খুব বেছি ভাল লাগিছে। এনেদৰেই আপোনালোকক ভিডিঅ'বোৰ মই দেখাই দিছোঁ। আৰু সৰস্বতী পূজা বুলিও মোৰ ওলাই অহা হ'ল বিশেষকৈ। আৰু দৌললৈ অহাৰ কাৰণ হৈছে মই খুব বেছি ভাল পাওঁ দেই শিৱসাগৰৰ শিৱদৌল বুলি ক'লে বা ৰংঘৰ কাৰেংঘৰ বুলি ক'লে, আৰু খুব বেছি ভাল লাগে। এয়া হৈছে আকৌ কাষতে থকা শ্ৰী শ্ৰী বিষ্ণুদৌল, এয়া হৈছে সৰু ছেকেণ্ড দৌলটো আৰু বৰ ধুনীয়া পৰিৱেশ। আৰু এনেকৈ আপোনালোকক শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ শিৱদৌলৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু খুব বেছি মানুহৰ সমাগত ভিৰ, আৰু ময়ো চাকি তাকি জ্বলাই আহি তাৰপাছত ওলাই আহিলোঁ। ফাইনেলি এতিয়া ওলাই গৈ আছোঁ ঘৰলৈ বুলি, আৰু ইয়াৰ মানুহ ভিৰ একেবাৰে দেখিছে নহয়, যিটিকে ওলাই গৈ আছোঁ আৰু আপোনালোকক ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি মানুহ ভিৰ দেখিছে। বাৰু আপোনালোকে চাই থাকিব ব্লগটো। অ'কে, চব মানুহ বহুত বেছি ভিৰ আজি, যিহেতু সৰস্বতী পূজা, বহুত বেছি মানুহ ভিৰ। এয়া দেখিছে, আপোনালোকক দেখাইছোঁ বহুত মানুহ। হৈছে মেইন শিৱসাগৰ টাউন, এয়া আপোনালোকক দেখাই দিছোঁ মই। আৰু এয়া চাওক টাউনৰ পৰিৱেশ, খুব বেছি আজি জাম হৈছে যিহেতু পূজাৰ বতৰ। আৰু এয়া চাওক ধুনীয়াকৈ, এয়াই হৈছে একেবাৰে শিৱসাগৰ টাউনৰ পৰিৱেশ দেই, খুব বেছি জাম হৈছে গাড়ী।
ওলাই অহাৰ পাছত আকৌ ছোৱালী সন্তাৰ বুলি ফুচকা খাবলৈ মন গ'ল আৰু তাহাঁতিও ফুচকা চুচকা খাই ল'লে আৰু মোৰ যিহেতু সোমবাৰ পৰিছে সেই সোমবাৰ দিনাখন মোৰ একো খোৱাৰ নহয় তেনেকৈ নিৰামিষ চলে সেইটো কাৰণে মই একো খোৱা নাই এহেঁতি ধুনীয়াকৈ খাই বৈ ল'লে তাৰপিছত বিশেষকৈ ফুচকা বিকা আংকলজন খুব বেছি ভাল আছিল দেই তেওঁ হাঁহি হাঁহি কথা বতৰা পাতিছে আৰু তেওঁ কৈছে যে মই ভিডিঅ'ত আপোনাক ওলোৱাই দিম তাৰপিছত তেওঁ কৈছে অঁ ঠিক আছে আৰু দুষাৰমান তেওঁৰ লগত মই কথা বতৰা পাতিলোঁ আপোনালোকে চব অকণমান মই সুধিছোঁ যিহেতু পূজাৰ বতৰত বোলে আংকুলৰ বজাৰ ভাল হৈছে আৰু ভালেই পাইছোঁ বজাৰ ভাল হৈছে ঠিক আছে আপোনাক ভিডিঅ'ত ওলাই দিছোঁ দেই এজনীয়ে জালমুড়ি খাই আছে আৰু কেনেকুৱা লাগিছে বাৰু খাই বিউটিফুল মোক মানে আজি লোভৰ পানী উলিয়াই খাইছে মই যিহেতু খাব নোৱাৰোঁ ব্ৰতত আছোঁ নাপায় গাইছ আজি মই একো নাখাওঁ আৰু যিহেতু ব্ৰতৰ নিয়ম পালন কৰিব লাগিব নহয় জানো পালন কৰি আছোঁ আৰু ঠিক আছে আপোনালোকক লগ এয়াই হৈছে দৌলমুখ চাৰিআলিৰ কাষতে থকা গাৰ্লছ কলেজখন আৰু তালৈও সোমালোঁ আৰু যিহেতু অকণমান ভিতৰলৈ সোমাই চাওঁচোন আৰু দেৱী মাক চাওঁগৈ ভিতৰলৈ সোমাই গৈ আছোঁ বৰ ধুনীয়াকৈ সজাইছে আৰু এয়া হৈছে সৰস্বতী মাৰ দেৱী আৰু ধুনীয়াকৈ সজাই থৈছে আৰু ময়ো চালোঁগৈ আৰু যিহেতু তালৈ যোৱা দেৰিয়ে হৈ গ'লগৈ আৰু এয়াই হৈছে শিৱদৌল চাৰিআলিৰ ওচৰত থকা গাৰ্লছ কলেজৰ পৰিৱেশ খুব ধুনীয়া আৰু এয়া আহিলোঁ মাৰ ওচৰলৈ আৰু এয়া অকণমান দেখাই দিছোঁ আপোনালোকক এয়া পৰিৱেশ একেবাৰে পাছত লগ পাই আছোঁ এয়াই হৈছে ধুনীয়াকৈ সজাই থৈছে এয়াই হৈছে দৌলৰ বেক চাইডে থকা বৰপুখুৰী পাৰ আৰু যিহেতু বৰপুখুৰী পাৰৰ এক সৌন্দৰ্যপূৰ্ণ পৰিৱেশ দেখি মোৰ কিন্তু খুব বেছি ভাল লাগিল আৰু যিহেতু ল'ৰা ছোৱালীৰ সমাগত এয়া দেখিছেই নহয় তাৰপাছত আকৌ গাড়ী মটৰৰ কথা ক'বই নালাগে আৰু মই ধুনীয়াকৈ উপভোগ কৰিলোঁ বৰপুখুৰী পাৰত আৰু এয়া চাওকচোন আপোনালোকক অলপমান দেখাই দিছোঁ বৰপুখুৰী পাৰত আৰু এয়া আপোনালোকক অকণমান দেখাই দিছোঁ খুব বেছি ধুনীয়া লাগিছে বৰ ধুনীয়া নাজাৰা এবাৰ অহা হয় আৰু যিহেতু আজি বহুত বেছি ভাল লাগিছে আৰু মানুহ ভিৰ এয়া আপোনালোকক অকণমান দেখাই দিছোঁ এয়া দেখিছেনে ইমান যে ধুনীয়া হৈ আছে খুব বেছি ভাল লাগিছে এয়া দেখিছেনে মই ইয়াতে ৰৈ আছোঁ আপোনালোকক অকণমান দেখাই দিছোঁ এয়া বহুত বেছি ধুনীয়া লাগিছে এইফালে গোটেই মানুহ ভিৰ একেবাৰে ৰাস্তা মই শিৱসাগৰ বৰপুখুৰী আৰু খুব বেছি ভাল লাগিছে এয়া দেখিছে নহয় আৰু এয়া ৰৈ আছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ যিহেতু আৰু মানুহ আহিছে আৰু আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু সৰস্বতী পূজা বুলিয়ে নহয় বিশেষকৈ অকণমান ওলাই অহাও হ'ল আৰু খুব বেছি ভাল লাগিছে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব মোৰ চেনেলটো হৈছে নিউ হয় আৰু সকলোৱে চাই থাকিব এটা ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ